তো গাইজ নতুনকৈ সোমোৱা ফ্লিপকাৰ্টৰ লগৰবোৰে চবে সুধি আছে যে এক্সট্ৰা পইচা কেনেকৈ ইনকম কৰিম, তেলৰ পইচা কেনেকৈ উলিয়াম, আৰু তুমি অলপ টিক্স আছে যদি দিয়াচোন। আৰু চবেই এনেকুৱা ভিডিঅ' নবনায়, কিন্তু মই আজি বনাই দিছোঁ। ধৰি লোৱা তুমি আজি পাৰ্চেল নিছা 100টা, আৰু তাৰ ভিতৰত তোমাৰ 20টা প্ৰিপেইড বোলে 80টা COD পাৰ্চেলৰ পৰা তুমি কেনেকৈ এক্সট্ৰা পইচা ইনকম কৰিবা মই তাকে কৈ দিছোঁ। আৰু COD পাৰ্চেল সদায় গোটা হৈ নাথাকে, চব খেলি মেলিকৈ থাকে। যেনেকৈ 353, 362, 352 পৰা যেনেকৈ এক্সট্ৰা পইচা 8 টকা এটা পালা, 8 টকাটো ক'লা মোৰ লগত খুচুৰা নাই বা মোৰ অনলাইন নাই, দাদা পিছত মিলাই ল'ব। আৰু তেতিয়া আকৌ ভাইটি তুমি তাত পইচাটো থৈ দিয়া, আৰু নালাগে মোক বাদ দিয়া, তুমি থৈ দিয়া পইচাটো। সেনেকৈ কোৱা কাষ্টমাৰো আছে, আৰু সেনেকৈ কৈ দিব তুমি তেতিয়া 8 টকা এটা পালা, যেনেকৈ 5 টকা এটা পালা, 6 টকা এটা পালা, সেইখিনি গোটেইখিনি প্লাছ কৰি চাবা তুমি নাই কৈ 100 টকা দিনটোত 300 টকা বা 200 টকা ইনকম কৰিব পাৰিবা আৰামছে। আৰু লগতে তুমি তেলৰ পইচাটো ভৰাই দিলা, লগতে খাবলৈ পইচা এটা ওলাই গ'ল, কাইলৈ কাৰণেও হৈ গ'ল। আৰু সেনেকৈ ইনকম কৰোঁ মই, সেনেকৈ মানে কেলকুলেট কৰি মিলাই লওঁ। তোমালোকে যদি কৰা তোমালোকে কমেণ্ট কৰি জনোৱা, আৰু যদি কিবা ট্ৰিক্স আছে এক্সট্ৰা পইচা কমোৱা, আৰু তোমালোকে তাকো কমেণ্ট কৰা। আজিলৈ ইমানেই, নেক্সট ভিডিঅ' লগ পাম, বাই বাই।